So, hello everyone, welcome back to my YouTube channel. আজি মানে 5 দিন হল বাইকখন থৈ আহিছিলো যেহেতু নেকি গিয়াৰ ডিভাইস এটা থাকি গ'ল আৰু তাকে টানিবলৈ গৈ আছো আৰু ভালো লগা নাই মনটো দিছো ঘৰত সবে মানে চলি থাকে কেতিয়া বাইকটো কি হ'ল কল তেনেকৈ সুধি আছে মই কোৱা নাই বাৰু মাইন্ডে জানে ভাইটিতে আমাৰ দেউতাই নাজানে তেনেকৈ তাকে তাক গৈ আছো তা পাওনে নাপাও আজি সময় বহুত লেটে হ'ল এতিয়া 3টা বাজি গ'ল তাকে তা ওলাই দিছো বাকি মোটৰ লগত কৈ আছো তো আমি তা ওলাই দিওঁ লাহে লাহে গৈ থাকোঁ এণ্ডিতে আছো উঠাই নাই মেটে পিছ ৰাস্তাত আকৌ আজি আমি মানে নাহৰ দিগি হৈ আহিছো আমি এতিয়া যাই আছো আমি কিমান সময় লাগিব ক'ব নোৱাৰিম দেই ইয়াৰ মানে ইমান ফালাফালি নহ'ব লাহে লাহে যাম এখন তোমাৰ প্লেটিনা 110 হয় নেকি মই চোৱা নাই দেই চিচি কিমান বাৰু এখন অফ ৰোড ভাই কিন্তু কমফৰ্টেবল মই বহুত বেছিকৈ পাইছো এতিয়া মানে ধুনীয়াও বেছি চৰি বহিও বেছি ধুনীয়া লাগি আছে মানে বহুত মানে আৰাম আৰু ন তেনেকৈ আৰু 1 লিটাৰ খবৰেতো মই ক'ব নালাগে কিমান দূৰ দিয়ে ভয় পাম মানে ইয়াৰ লগত এনেকুৱা এখন বাইক কিন্তু লাগে হা যিটো বজাৰ চজাৰ কৰিবলৈ আমাৰ এখন তেনেকৈ দিও খাওঁ পালচাৰ RS NS এইবিলাক মানে বজাৰবোৰ কৰিবলৈ ইমান বেছি ভাল নহয় কতনো থবা কিন্তু 150 খন পৰা যায় 125 150 খন পৰা যায় বজাৰ কৰিব যাম বুলি ক'লেকে আৰু এখন আৰু বেছি ভাল মানে য'তে নাযাওঁ কিয় 1 লিটাৰ সোমোৱা তুমি বহুত দূৰে মানে যাওঁ ঘূৰিব পাৰি যায় এতিয়া ইপিনে ওলাই দিওঁ আৰু ঐ ভাল এনে অৱস্থা বেয়া হৈছে বাৰু আমাৰ এনে খৰচা কৰিব মন নাই তাত যা খৰচা হৈ গ'ল তো গাইজ আমি এতিয়া পিছা চাপাই গ'লো প্লেটিনা চলোৱাৰ মজাই বেলেগ কিন্তু দেই তো গাইজ আজি ফাৰ্ষ্ট টাইম চলাইছো মই প্লেটিনাখন ঠিক আছে আৰু মানে যে লগৰজনৰ NS আছিলে 200 খন তাকে আনিলো হয় তাৰখন মানে কোনোবাই লৈ গ'ল গাইজ মানে বৰষুণ আহি আছে ধুমুহা বহুত বেয়াকে দিছে কিন্তু বৰষুণ নাপালে হ'ল আৰু তো গাইজ চাব পাৰা মানে আমাৰ ফিউল লো আৰু তোমাৰ হাইয়াৰ লাগি আছে একদম 5 গিয়াৰখন আকৌ দুজনে বহি আছো ন এখন চিংকল হ'লে কিন্তু বেয়া যাব কিন্তু দৌৰিব বহুত বেছি আমি ডবলত গৈছো এতিয়া এখনৰ এভাৰেজ মোৰ মতে তোমাৰ 60-65 তেনেকৈ যাব নেকি পাৰ লিটাৰৰ জলদি জলদিকে পাব লাগে এতিয়া ভাল কৰি পামগে তো গাইজ আমি মানে পাই গ'লো ইমান বেছি দেৰি নাই আৰু এতিয়া ভাল কৰি হয় এতিয়া লংকা চিধা হাইৱে এতিয়া উঠি দিম ঠাণ্ডা লাগিছে গমাইছে নাই ঠাণ্ডা লাগিছে আকৌ 4 গিয়াৰত কিমান যায় চাই দিম হা হাই গিয়াৰ দি দিছো তো গাইজ পামগে আৰু এইখনে ধুনীয়া দেখোন এই 80 দিছো আৰু নাযাওঁ আৰু মানে দুজন আছো ন অলপ দেৰি লাগিছে উঠিবলৈ কিন্তু ই মানে 90 টাচ কৰি দিব সোনকালে চিংগল হ'লেকে মিছ মাৰিছে দেই মিছ মাৰিছে নেকি লাগিছে মোক তেল কম হৈছে পাইছো মই নাই হোৱা ন অবিদ্যা মাৰিছে আকৌ সোমাই ইয়াৰে ফালে লওঁ পাই গ'লো চিন্তা নাই তো গাইজ তেল মিছ মাৰি দিলে মানে ইয়াকেতো খুৱাবই লাগিব আৰু দুজন আহিছো ন যেনে তেনে পালো পেলো আগত গ'লে ভাল আছিল খতমে হ'ল এতিয়া তেল নলয় আৰু চাহ খতম 2 গিয়াৰ এতিয়া কি কৰা যায় অলপ আগত গ'লে ভাল আছিল ন 1 মিনিট আকবাৰ দি চাং ৰ তো গাইজ চাব পাৰা তেল খতম আমাৰ ই মানে যায় না নাযায় এতিয়া এনেকে হ'ব লাগে না ভাল খতম চলো ভাবি চলো তো গাইজ চাব পাৰা মানে আজিৰ দিনটো কি অৱস্থা ঠিক আছে এফালে বেটাৰীও খতম হ'ব ধৰিছে কেমেৰা
আকৌ মানে তেলো খতম লংকা ভাল দেই জেগাই নাপালো এটা কাম কৰো মই এতিয়া কেমেৰাটো অফ কৰি দিওঁ বেটাৰী অলপ আছে মানে তাত গৈ পাব লাগিব মানে মোক এই বন্ধ কৰি দিওঁ এতিয়া এইখিনিতে অকণমান ফাষ্ট ফৰৱাৰ্ড কৰি দিছে তো গাইছ চাব পাৰা মানে পেট্ৰল পাম্প পোৱাই দিলোঁ এটা তেল খুৱাম এতিয়া सौ का डलेगा हाँ जाना पाई गलू बार तेल ओपन करो बहुत ट्राई कर लो जितना खबर खोजा नहीं क्या हो क्या गैस फ्यूल कमाई दिलो এতিয়া ওলাব লাগে মানে পাই গ'ল আৰু ওচৰতে এনেকুৱা অৱস্থা হৈছে মানে পাইছো জায়গাটো অলপ সময় অলপ দূৰ আছে তাতে আমাৰ ফিউল খতম তো গাইছ আহি গ'লো মানে মই এতিয়া এইখনৰ কি অৱস্থা আজি দেখিছো ভাল তো গাইছ চাব পাৰা এখন মানে কি অৱস্থা হৈছে লগতে লগালে বাৰু কেনেখন লগালে আজি লৈ যাওঁ আৰু বহুত থলো ইয়াক মানে ৰদে বৰষুণে থাকিলে এনেকে তো গাইছ এখন মানে মই চাই আহো চলাই পিনে চাই আহো কেনেকুৱানো হৈছে মানে সেলটো ললে দেখোন 5 দিন হল চলোৱাই নাই এখন এনে অলপ ৰাউন্ড দি আহো ঠিকে পাইছো বাৰু সেই তেনেকে একো নাই ক্লাছটো কিন্তু বহুত মানে ঢিলা হৈ আছে একদম নাই নিচে ক'ব পাৰি আৰু ডাউন সাইড হৈ গ'ল যে পাইছো মই গিয়াৰ লিভাৰটো একো নাই চলি যাব আৰু ঘূৰাই দিওঁ এতিয়া মই ইয়াতে ৰং সাইড হৈ লাহে লাহে গৈ দিওঁ আৰু না কি কোৱা মানে কৈছো নহয় একদম 5 দিন হৈ গ'ল যে কেনেকুৱা লাগি আছে মানে নিজকে বহুত খালি খালি ফিল কৰি আছো এতিয়া আজি এক লৈ যাম বাৰু আৰু মই তাৰ ৰং সাইড হৈ আছো দেই ইয়াক গা ধুৱাবগে লাগিব গৈ পিনি তো একবাৰ আপোনালোকৰ লুকটো দেখাই দিওঁ মানে কেনেকৈ আগত নিচিনাটো চেম নাপাম মই এইটো অলপ বেলেগ টাইপ লগা যায় বস্তুটো হ'লেও একো নাই ইয়াৰ লগতে কাম চলিব লাগিব এতিয়া চাবিটো বন্ধ কৰি দিওঁ